আচ্ছা স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল জৱাহৰলাল নেহৰু গুড ভেৰি গুড নাগাচাকি আৰু হিৰোচিমা চহৰ দুখন ক'ত অৱস্থিত জাপানত ভেৰি গুড আচ্ছা ভাৰতবৰ্ষই স্বাধীনতা কেতিয়া লাভ কৰিছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল আচ্ছা আৰু 1947 চনৰ 15 আগষ্টত সফলতা লাভ কৰোঁ গুড আচ্ছা মংগল গ্ৰহত প্ৰাণী থকাটো আপুনি বিশ্বাস কৰেনে হয় বিজ্ঞানীসকলেও তাকেই ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে অ'কে ঠিক আছে থেংক ইউ ছাৰ নেক্সট কোন আছিলে মই হেৰি নহয় আপোনাৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে বাৰু ভাল হৈছে মই গোটেইকেইটা প্ৰশ্নৰে শুদ্ধ উত্তৰ হেৰি দয়া কৰি মোক উত্তৰকেইটা ক'ব নেকি বাৰু মোৰ মানে অকণমান সুবিধা হ'ব ঠিক আছে প্ৰথম প্ৰশ্নটোৰ উত্তৰ জৱাহৰলাল নেহৰু দ্বিতীয়টো হৈছে আপোনাৰ জাপান আৰু তৃতীয়টো আচ্ছা বাৰু শুভেচ্ছা থাকিল দেই ধন্যবাদ দিব আচ্ছা আপোনাৰ নাম জৱাহৰলাল নেহৰু আপোনাৰ ঘৰ ক'ত জাপান হেৰি আপোনাৰ জন্ম কিমান চনতহে 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ৰ পৰাই প্ৰচেষ্টা চলিছিল কিন্তু 1947 চনৰ 15 আগষ্টতহে সফল হওঁ আপুনি পাগল নেকি হে বিজ্ঞানীসকলেও তাকে ভাবিছে কিন্তু এতিয়াও পৰীক্ষা নিৰীক্ষা চলি আছে হেৰি আপুনি মোৰ লগত ফটোৱামি কৰিবলৈ আহিছে নেকি হে ওলাই যাওক বুলি কৈছো নহয় ওলাই যাওক গেট আউট মোৰ চাকৰিটো নহ'ব নেকি বাৰু ছাৰ ওলাই যাওক বুলি কৈছো নহয়